নমস্কাৰ সকলোকে হৃদয়ৰ পৰা সেৱা ধৰিছোঁ। আজি হৈছে 1430 ভাস্কৰাব্দৰ ভাদ মাহৰ তৃতীয় দিন 2024 চনৰ 20 আগষ্ট। মই বৰ্তমান উপস্থিত আছোঁ। আজি এয়া হৈছে মিছামাৰী সত্ৰত। মৰিগাঁও জিলাত মাথো 3খন চৈতন্যপন্থীৰ সত্ৰ আছে: খোলা গাঁও, দৈপৰা আৰু বৰঙাবাৰী। মই বৰ্তমান উপস্থিত আছোঁ খোলা গাঁৱৰ এইখন মিছামাৰী সত্ৰত। এই মিছামাৰী সত্ৰৰ প্ৰথমতে তেওঁলোক আছিলে ঘগুৱা মৌজাৰ দেৱিকা নদীৰ পাৰত আদিজন নৱদ্বীপৰ পৰা আহি পাণবাৰী ষ্টেচনৰ ওচৰত মিছামাৰী নামে গাঁৱত জিৰণি লৈছিল। পাছত সত্ৰখন খোলা গাঁৱতে পাতে। আজি মই এই খোলা গাঁৱলৈ আহিলোঁ। বলকচোন আয়তীসকলে কেনেদৰে নাম কীৰ্তন কৰে, ভাদ মাহৰ পবিত্ৰ ভাদ মাহ কেনেদৰে তেখেতসকলে উদযাপন কৰিছে তাকে জানিবৰ বাবে আজি মই এনেদৰে আহিলোঁ। সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আছে ইয়াতে। মই এটা কথা জানিব বিচাৰিছোঁ যে ভাদ মাহটো পবিত্ৰ মাহ বুলি কয়, কিয় কয়? আৰু ভাদ মাহটোত শুভ কৰ্ম কিয় কৰিব নোৱাৰে? এতিয়া এই প্ৰশ্নৰ উত্তৰটো এনেকৈ দিব লাগিব। ভাদ মাহটো সকলোৱে ভক্তবৃন্দ সকলোৱে কৈছে পবিত্ৰ মাহ, কিন্তু আমি পঞ্জিকা পত্ৰ পাইছোঁ তাত শুভ কাৰ্যবিলাক কৰিবৰ কাৰণে নিদিয়ে। এইটো ঋষি মহনে হেৰিসকলে যিসকলে প্ৰণীতা পঞ্জিকা তৈয়াৰ কৰা তেওঁলোকেতো শুভ দিন ভাদমহীয়া কেতিয়াও নিদিয়ে। কাৰণটো কি? কালি তাকে অৰ্থটো প্ৰয়োগ কৰি মই এতিয়া উত্তৰটো দিবৰ কাৰণে উপায় নাপায় কৈছোঁ। মই এইটো আচলতে হ'ল
শুভ কৰ্ম কৰিব পাৰে নেকি বোলো কিন্তু বিয়াও শুভ কৰ্ম সেইটো কিয় বন্ধ কৰি দিলে অইন ক্ষেত্ৰতখিনি সকলো দিন আছে আৰু শুভ কাৰ্য তাৰমানে ঘৰ দুৱাৰ বনোৱা আদি ভাদমহীয়া বন্ধ এতিয়া তাত জ্যোতিষী মতে বন্ধ কিন্তু কি কাৰণটো ভালকৈ একো গম নাপাওঁ কিন্তু পঞ্জিকা মতে শুভ কাম কৰিব নোৱাৰে কিন্তু আমাৰ ভকতৰ বা আমাৰ মানুহৰ মুখে ভাদ মাহটো পবিত্ৰ মাহ কাৰণ যিহেতুকে আমাৰ পবিত্ৰ মাহটোত স্বয়ং মহাপ্ৰভু জন্ম হৈছিলে আৰু শংকৰদেৱো তেওঁ সেই তাৰিখতে মৃত্যু হৈছিল মানে সেই ভাদ মাহতে মৃত্যু হৈছিল ডাঙৰ ডাঙৰ যিবিলাক জন্ম হৈছিল আৰু সেইটো ফালৰ পৰা পবিত্ৰ কিন্তু এতিয়া বহুত জ্যোতিষীসকলে কিয় পবিত্ৰ মাহ বুলি নকয় এই কথাটো ক'ত পোৱা যায় এতিয়া বিচাৰিব লাগিব ভকতেও বিচাৰো ভাই আমিও গোসাঁই হ'লেও বিচাৰি চাওঁ এনেকৈ থৈ দিলে উত্তৰ ঠিক আছে দিয়ক হ'ব ঠিকে আছে মই উপস্থিত হৈছোঁহি খোলা গাঁৱৰে অন্য এটি নামঘৰত আজি খুবেই বৰষুণ পৰি আছে তথাপিও গাঁৱৰ আয়তী নামতীসকলৰ নামঘৰত দেখিছেনে কিমান সুন্দৰ নামৰ ধ্বনি উঠিছে এয়া নামঘৰত তেখেতসকলে নাম গাই আছে বলকচোন আমি অকণমান শুনো
আজিৰ দিনটোৰ সামৰণিত মই উপস্থিত হ'লোহি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি সুন্দৰ নামঘৰত। ব'লকচোন আমি নামঘৰলৈকে সোমাই যাওঁ। ইয়াতো আয়তী নামতীসকলে নাম ধৰি আছে পবিত্ৰ ভাদ মাহৰ উপলক্ষে। ব'লকচোন।